এতিয়া মই ককাৰ চুলি কাটিম যেহেতু কৰোনা ভাইৰাছ আৰু আমি বাহিৰত যাব নোৱাৰো সেইকাৰণে ঘৰতে চুলিখিনি ভাবিছো কাটি দিও তেন্তে আপোনালোকক অকমান দেখুৱাই দিও It doesn't even make sense why I think about you. It was only one night, only that time, and it's not my style to be caught up in the middle like this. 'Cause now I dream about ফাইনাল লুক ভালে হৈছে না দিয়ক তেন্তে মই গা পা ধুই লগ পাই আছো হেল্ল' এভৰিৱান আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ আন এটি ব্লগলৈ আৰু আজি হ'ল সানডে ভাবিলো দুদিনমান হ'ল যিহেতু ব্লগ দিয়া নাই ব্লগ এটা ষ্টাৰ্ট কৰি দিও আৰু আজি ৰাতিপুৱাৰ পৰা তাৰমানে কি হ'ল ককাৰ ভেকচিনৰ সেকেন্ড ড'জটো দিবৰ কাৰণে আজাৰা মেডিকেলত গলো কিন্তু কোভেক্সিনটো যেহেতু তাতে এভেইলেবল নাছিলে সো কাম নহল আমি ঘূৰি আহিলো কিন্তু আহোতে এটা ভাল হল কি হল জানে ৰাস্তাত দেখা পালো হাতী ইমান ভাল লাগিছে নহয় মৰ্নিং তাৰমানে দেখিছো মানে অইনে বিশ্বাস কৰে নকৰে নাজানো কিন্তু মানে সাইন অফ গুড লাক বুলি কয় আৰু দেখিলে তো মই বিলিভ কৰো যেহেতু ৰাতিপুৱাই দেখি আহিছো প্ৰথমত যাওঁতে দেখিছিলো মানে ভিডিঅটো কৰিব নহল আহোতে আকৌ তেনেকে আহি থাকোতে ৰাস্তাতে হঠাৎ দেখি এনে অকমান মানে স্লাইডকে তুলিছো আৰু এনে অকমান আপোনালোককো বাৰু মই দেখুৱাই দিম আৰু তাৰপিছত এতিয়া কি কৰিম এতিয়া একদম গা পা ধুই মই আজৰি হলো আৰু তাৰপিছত বায়ে মমো ফ্ৰাই ৰেচিপি বনাইছিলে মই ভিডিঅটো কৰি ৰাখিছো তো সেইটো ৰেচিপিও আপোনালোকক শ্বেয়াৰ কৰি দিম সেইদিনা মই চিকেন ফ্ৰাই ৰেচিপি শ্বেয়াৰ কৰিছিলো বহুতে সেইটো ট্ৰাইও কৰিছে আৰু ভাল পাইছে বুলিও মোক জনাইছে সো আজি মই দিছো মমো ফ্ৰাই ৰেচিপি এইটো আপোনালোকে ট্ৰাই কৰি চাব পাৰে বহুত ভাল হয় খাবলে মানে ষ্টিম কৰিও ফ্ৰাই কৰিব পাৰে আমি ষ্টিম কৰি ফ্ৰাই কৰা নাই ডাইৰেক্টলি ফ্ৰাই কৰি দিছো আপোনালোকে ষ্টিম কৰিও ফ্ৰাই কৰিব পাৰে বা ডাইৰেক্ট কৰি ল'ব পাৰে এইটো নিজৰ চইচ হয় আৰু বাকি ইউটিউবত ভিডিঅ' দিয়া হোৱা নাই দুদিনমান মানে এনে আৰু গাও ভাল লাগি থকা নাছে আৰু তেনেকে দিয়া হোৱা নাই আৰু সো ভাবিলো আজি দিওঁ বুলি তেন্তে আৰু বাকি মই কি কৰো নকৰো দেখুৱাই আছো বাৰু আৰু বহুতে কৈছে ৰিলু বনোৱা নাই হেতুও মোক বহুতে কৈছে আৰু কিয় ৰিল সিল দিয়া নাই বুলি সো আজি যদি হেৰি পাৰো দিম বাৰু ৰিল আৰু আদাৰৱাইজ চাই লওঁ তাৰ মানে একেদিন আৰু অকমান ব্যস্ত থাকিব লগা হৈছে তাৰ মানে অকমান ঘৰৰ কামতে ব্যস্ত থাকিব লগা হৈছে আৰু কি কৰিলো আজি আৰু আহি পেলাই আৰু আজি মই হেৰি কিবা ভিডিঅ'টোৰ ফাৰ্ষ্টতে আপোনালোকক দেখুৱাইছো যে ককাৰ চুলি কটা হেয়া চুলি কাটিলো যেহেতু মানে কোভিডৰ কাৰণে ভয় লাগে ন সেলুনত ল'বলৈ আৰু তেওঁৰ এজো হৈছে সো আমি ঘৰতে যিখিনি পাৰো মানে কৰিব ট্ৰাই কৰো সো চুলিখিনিও ঘৰতে ট্ৰাই কৰিলো একো মই চুলি এনেকে বিশেষকে জেন্টছৰ চুলি কেতিয়াও কাটি পোৱা নাছিলো এনে মাহঁতৰ কেতিয়াবা কাটি দিও এনে সমানকে হেতু কাটি দিব পাৰো বাৰু ছোৱালী মানুহৰ কিন্তু লৰা মানুহৰ অকমান মিলাবলৈ দিগদাৰ হয় বাট তেনেহলেও ট্ৰাই কৰিছো আৰু তাৰপিছত হেয়াই আৰু বাকি এতিয়া কি কৰিম এতিয়া জানো মায়ে কি কৰি আছে মাৰ লগতে অকমান কিচেনত যাওঁ আৰু লাগি দিও আৰু বাহঁতেও যিহেতু নাই বা ভিন্দহঁতৰ ঘৰত গৈছে সো এনে আৰু খালি আৰু বা নাই যেতিয়া কাৰণ বা থাকিলে উদাই থাকে সি থাকিলে ভাল আৰু অকমান টাইম পাছ হৈ যায় আৰু ধুনীয়াকে যেহেতু হিও নাই এতিয়া মায়ে কি কৰি আছে কিচেনত আজি চাগে তেনেকুৱা বিশেষ একো ৰেচিপি নবনাব কিজান এনে আৰু যিখিনি আমি সবে জানো তেনেকুৱা বনালে মই ভিডিঅ' নিদিও আৰু যদি এক্সট্ৰা কিবা এটা বনাই তেতিয়াহ'লে মই আপোনালোকক নিশ্চয় দেখুৱাম আৰু তেন্তে ভিডিঅ'টো চাই থাকক জুচ ভেজ ফ্ৰাই মমো বনাবৰ কাৰণে এনেদৰে ময়দাত নিমখ অকমান দি আৰু ৰিফাইন তেল অকমান দি ভালদৰে মঠি ল'ব তাৰপিছত এনেদৰে পানীৰে এইখিনি ধুনীয়াকে মাৰি ল'লে হ'ল এইখিনি আপোনালোকে এনেদৰে মাৰিব বেছি ঢিলা নকৰিব অকমান টাইট ৰাখিব কাৰণ বেছি ঢিলা কৰিলে মমোটো মানে ভাল নহব সেইকাৰণে আপোনালোকে বেছি ঢিলা নকৰিব ডৌটো মানে অকমান টাইট ৰাখিব আৰু তাৰপিছত এইখিনি মাৰি হৈ যোৱাৰ পিছত ৰিফাইন তেল সানি এনেদৰে অকমান ৰেষ্ট কৰিব থৈ দিলে হ'ল 10 to 15 মিনিটছ এনেকৈ ৰেষ্ট কৰিব থৈ দিম তেতিয়ালৈকে চব্জিখিনি আমি ৰেডি কৰি লওঁ
ম'ম' ফিলিঙৰ কাৰণে এনেদৰে পিঁয়াজ এটা কাটি লোৱা হৈছে, কেপচিকাম অকণমান কাটি লোৱা হৈছে আৰু আদা নহৰু এনেদৰে পেষ্টটো বনাই ল'ব পাৰে বা গ্ৰেটাৰত কাটি ল'ব পাৰে। আৰু ইপিনে বন্ধাকবি কাটি লোৱা হৈছে আৰু ইপিনে কেৰাহী এটাত অকণমান তেল দি পেলাই মানে ৰিফাইন তেল ইউজ কৰা হৈছে, গৰম দিয়া হৈছে আৰু এইখিনি ইয়াতে ফ্ৰাই কৰি লোৱা হ'ব। তেলত এনেদৰে শ্লাইড অকণমান হালধি দি দিব। তাৰপিছত আদা নহৰু ফাৰ্ষ্ট দি দিছে। তাৰপিছত ইয়াতে কাটি লোৱা পিঁয়াজখিনি এড কৰিলে হ'ল। তাৰপিছত এইখিনি ফ্ৰাই কৰি থাকিব অকণমান টাইম। এতিয়া কেপচিকামখিনি এড কৰি দিলে হ'ল। এতিয়া কাটি লোৱা বন্ধাকবিখিনি এড কৰি দিলে হ'ল। তাৰপিছত এইখিনি ধুনীয়াকৈ ফ্ৰাই কৰিব। ইয়াতে অকণমান নিমখটো কমাই দিলে হ'ল, কাৰণ যিহেতু আমি যোনটো ময়দাৰ ডো বনাইছিলোঁ সেইটোত নিমখ অলৰেডি দিয়া হৈয়ে আছে। চ' ইয়াতে ভাজি মানে ম'ম' ফিলিংটোত বেছি নিদিব নিমখ, অকণমান কম দিলে হ'ল। আমি নৰ্মেল ভাজিত যিমান দিওঁ তাতকৈ অকণমান কম দিলে হ'ল। ইয়াতে বাটাৰ 1 স্পুন এড কৰি দিলে হ'ল। এইখিনি ভালদৰে ফ্ৰাই কৰি হৈ গ'ল। কালাৰটো এনেকুৱা হ'লে আপোনালোকে নমাই দিব। এইখিনি ফ্ৰাই কৰি হৈ গ'ল। এই মাৰি থোৱা ড'টো আৰু এবাৰ ভালকৈ মাৰি ল'লে হ'ল, এনেকৈ ধুনীয়াকৈ। তাৰপিছত এয়া নিজৰ সুবিধাৰ কাৰণে এনেদৰে দুভাগ কৰি লৈছে। আপোনালোকে যেনেকৈ পাৰে কৰিলে হ'ল। তাৰপিছত এনেদৰে সৰু সৰুকৈ ইয়াৰ লাডু কৰি ল'লে হ'ল। চেম চাইজ কৰিব। এনেদৰে বাকীখিনিও কৰি ল'লে হ'ল। এনেদৰে বেলি ল'লে হ'ল, অকণমান ময়দা লগাই লগাই বেলি ল'ব। It was only one night, only that time, and it's not my style to be caught up in the middle like this. 'Cause now I dream about you. I was probably too drunk to worry, but I've got the image of you running circles in my mind. পাতলকৈ বেলিব লাগিব। পাতলকৈ বেলি ল'ব। তাৰপিছত এই ফিলিংখিনিও ঠাণ্ডা হৈ গৈছে, ইয়াতে এতিয়া দিব পৰা হৈ গৈছে। অলৰেডি 4টা এইয়া কৰাই হ'ল, মই এইটো দেখাই দিছোঁ। আৰু ফিলিংটো দি পেলাই এনেকৈ এইটো বন্ধ কৰি দিলে হ'ল, ভাজ কৰি কৰি। Right to let me down, rather we try than let these feelings slide. So I'm gonna dive into you. It doesn't even make sense why we try to fight it. Every time that we touch, the room caught on fire. We could blame it on the Wow. wine, but we know that we were both real. এনেদৰে বাকীখিনিও কৰি ল'লে হ'ল। I was doing এনেদৰে পুনৰ কেৰাহীত ৰিফাইন তেল গৰম দিয়া হৈছে আৰু এতিয়া এয়া but I guess that I'm ম'ম'খিনি ইয়াতে দি দি they could go, ফ্ৰাই কৰি ল'ম। but I know they won't. ষ্টিম কৰিও ফ্ৰাই কৰিব পৰা যায়। ম'ম'খিনি ষ্টিম কৰিও ফ্ৰাই কৰিব পৰা যায়, কিন্তু আজি আমি ষ্টিম নকৰোঁ, ডাইৰেক্ট এনেকৈ ফ্ৰাই কৰিম। তাৰপিছত এইখিনি ফ্ৰাই কৰি ল'লে হ'ল ভালদৰে। ইমান ধুনীয়াকৈ ফ্ৰাই আৰু ম'ম'খিনি আপোনালোকে ম'ম' চাটনিৰ লগতো খাব পাৰে, টমেট' চচ, চিলি চচ, যিকোনো চচে দিয়ে খাব পাৰে, যাৰ যোনটো ফ্লেভাৰ ভাল লাগে খালে হ'ল আৰু।
তেন্তে আজিৰ ম'মৰ ৰেচিপি ইমানখিনিয়ে আছিলে। এইখিনি এতিয়া ধুনীয়াকৈ ফ্ৰাই কৰি হৈ গ'ল। এতিয়া নমাব পৰা হৈ গৈছে এইখিনি। এনেদৰে আপোনালোকে ভালদৰে ফ্ৰাই কৰি নমাই ল'লে হ'ল। তেনেকৈ আমি গোটেইখিনি ফ্ৰাই কৰি ল'ম। এয়া ভেজ ম'ম' ফ্ৰাই ৰেডি হৈ গ'ল। আমি এতিয়া এইটো খাই লওঁ তেন্তে। লগ পাই আছোঁ পিছত। এতিয়া ভাত পানী খাই মেলি আজৰি আৰু এতিয়া আৰু বিশেষ তেনেকুৱা একো কৰিবলগীয়া নাই আৰু ছানডে যিহেতু ঘৰতে থাকি মানে ৰেষ্ট ল'ম। চ' আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ। যদি চাই ভাল লাগিলে তেন্তে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।